নমস্কাৰ আমাৰ ফুলনিৰ ফুল চাই ভাল পোৱা সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক আমাৰ ফুলনিত থকা পাম কেইজোপাৰ লগত চিনাকি কৰাই দিওঁ বুলি ভাবিলোঁ। বহুত বেছি ভেৰাইটি নাই, কিন্তু যি কেইজোপা আছে সেই কেইজোপাকেনো মই কেনেকৈ ৰাখিছোঁ আৰু প্ৰত্যেকজোপাৰে নামবোৰ কৈ দিবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি মই পাৰোঁ তাৰ বিষয়ে অকণমান ক'বলৈ যত্ন কৰিছোঁ। আপোনালোকে কেনে পালে ভিডিঅ'টো চাই জনাব, আৰু যদি ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি নতুনকৈ চাবলৈ লৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে আৰম্ভ কৰিছোঁ এৰেকা পামজোপাৰ পৰাই। এৰেকা পাম দুটা টাবত দি থোৱা আছে। চাৰিজোপা দিছিলোঁ, মানে চাৰিটা পুলি দিছিলোঁ, কিন্তু দুটা ইয়াৰ পৰা উঠাই বেলেগক দিবলগীয়া হ'ল। সেইকাৰণে এজোপাত এতিয়া এইটো টাবত আছে দুজোপা আৰু এইটো টাবত চাৰিজোপা আছে। এৰেকা পাম আমাৰ ডাঙৰ এজোপা আছে মাটিত ৰুই থোৱা, তাৰ পৰাই গুটি সৰি পুলি হৈছিল। দুটা পাতৰ হওঁতে মই ইয়াত ৰুই দিছিলোঁ। এতিয়া হৈছে বাৰু অলপ ওখ, কাৰণ ইহঁতৰ পামবোৰৰ গ্ৰথটো বহুত শ্ল' হয়, সেইকাৰণে বাঢ়োঁতে বহুত দিন লাগে। আৰু এইজোপা হৈছে চেগুপাম। চেগুপামজোপা বহুত সৰুতে কিনি অনা। যেতিয়া কিনি আনিছিলোঁ খুব সম্ভৱ বেলেগ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ নেকি আগৰ পুৰণিতে। এতিয়া এইখিনি ডাঙৰ হৈছে, তলৰ পাত বহুতখিনি কাটিও দিবলগীয়া হ'ল, আৰু মানে বেছি মাটিত লাগি যায়গৈ ন একেবাৰে টাবটোত, আৰু শুকায়ো যায়। পুৰণি হৈ গ'লে পাতবোৰ শুকায়ো যায়, তাৰপিছত সেইকাৰণে কাটি দিবলগীয়া হয়। কিন্তু আলুটো ধুনীয়াকৈ ওলাইছে। পামবোৰৰ এই আলুটো যিমানেই টাবটোৰ ওপৰত ওলাই থাকে সিমানেই বেছি ধুনীয়া লাগে দেখিবলৈ। আৰু পৰাপক্ষত সেই আলুটো ফুট নোযোৱাকৈ ৰাখিব লাগে, অকল শিপাখিনি পুতি পেলাই টাববোৰত ৰুব লাগে, বা মাটিত ৰুলেও তেনেকৈ ৰুব লাগে। এতিয়া নতুন বহুতখিনি পাত ওলালে চেগুপামজোপা, আৰু কুঁহ ওলাবলৈহে আৰম্ভ হৈছে। এবাৰত 4টাকৈ এনেকৈ পাত ওলায় এনেকৈ। আৰু বাৰিষা সময়ছোৱাত যেতিয়া বৰষুণ পাই থাকে, তেতিয়া বেছি ধুনীয়াকৈ পামবোৰ বাঢ়ে। ঠাণ্ডা দিনত অৱশ্যে পামবোৰ একেবাৰে অৱস্থা নাইকিয়া নিচিনা হৈ যায়। শুকান বতৰ হ'লে বেয়া হৈ যায় পামবোৰ দেখিবলৈ, পাতবোৰ কিবা দাগ পৰা নিচিনা হৈ যায়, শুকাই পৰা নিচিনা হৈ যায়। কিন্তু এই বৰষুণৰ বতৰটোত বৰ ধুনীয়া হয়। সেইকাৰণে আপোনালোকে ইনডোৰ ৰাখক বা আউটডোৰ ৰাখক, এই বৰষুণটো পোৱাকৈ পামবোৰ ৰাখিব লাগে। আৰু যেতিয়াই পাৰে বৰষুণলৈ উলিয়াই দিব লাগে, কিন্তু বহুত বেছি ৰ'দ দিব নালাগে, পামবোৰক ৰ'দত বেয়া হৈ যায়। এইজোপা হৈছে লেডি পাম। লেডি পাম বুলি কিয় কয় নাজানো বাৰু, কিন্তু দেখিবলৈ আঙুলিবোৰৰ নিচিনাহে লাগে, মানে হাতখন মেলি দিলে যেনেকৈ আঙুলিবোৰ থাকে তেনেকুৱাহে লাগে দেখিবলৈ। এজোপা আৰু ওখ হয়, বহুত ওখ হয়। মই এতিয়া এজোপা 2-2.5 ফুটমান হৈছে, কিন্তু তলেদি বহুতখিনি ওলাই আছে, ঠাল ঠেঙুলি দেখিছে। সেইটো পুলি ভাঙি পেলাইও নতুন এটা আকৌ পুলি কৰিব পাৰি। ইয়াৰ পৰা কাষেদি ওলাই অহা পুলিবোৰ ভাঙি, সেইবোৰ মই পিছত কেতিয়াবা দেখুৱাম কেনেকৈ পুলি কৰা হয়। এজোপা বহুত বেছি ধুনীয়া হৈছে। এজোপা ইনডোৰ ৰাখিব পাৰে। আৰু এজোপা হৈছে পনিটেইল পাম। একোচা মানে এনেকৈ বান্ধি থোৱা চুলিৰ দৰেই, আৰু ইয়াৰ আলুটো যিমান ধুনীয়াকৈ ওলাই থাকে সিমানেই বেছি ভাল লাগে। এইটো আৰু মই অলপ খান্দি দিব লাগিব, মানে এইকেইদিন বৰষুণ পাই মাটিটো ইফাল সিফাল হৈ পেলাই কোনোবা এটা চাইডে বেছি ওলাই গৈছে, কোনোবা এটা চাইডে কম ওলাই আছে। সমানকৈ আকৌ খান্দি পেলাই দি দিব লাগিব। এইজোপা পাতটো বহুত দীঘল হৈছে, মানে এনেকৈ হাউলি আহি আকৌ মাটিত চুচৰি গৈছে। এইজোপা যদি এখন টুলৰ ওপৰত বা কোনোবা এটা কৰ্নাৰত যদি ৰাখি থ'ব পৰা হয়, কৰ্নাৰ ষ্টেণ্ডবোৰত, তেতিয়া বহুত ধুনীয়া লাগে দেখিবলৈ। এজোপা তামোলৰ পুলি হয়। ডাঙৰ তামোল এজোপাৰ তলতে তামোল পৰি পুলি এটা গজিছিল, উঠাই আনি এনেকৈ টাবত ৰুই থ'লোঁ। এতিয়া বাকী পামখিনিৰ লগতে ধুনীয়াকৈ মিলি আছে। দেখিলে পতকৈ গমেই নাপায় এজোপা যে আমাৰ তামোলৰ পুলি হয় বুলি, কিন্তু পিছত ডাঙৰ হ'লে চাগে উঠাই দিবলগীয়া হ'ব। তথাপিতো যিমান দিন থাকে থাককচোন বোলো, ইয়াতে ধুনীয়া দেখা পাই আছে। আৰু এজোপা হৈছে ৰাফল ফেন পাম। এজোপাৰ পাতটো বহুত ধুনীয়া দেখিবলৈ, মানে শ্বেপটো ধুনীয়া, এনেকৈ সন্মুখৰ ভাগলৈ বহলকৈ মেল খাই যোৱা। এজোপা মানে নাৰিকলৰ সৰু পুলিবোৰৰ পৰা প্ৰথম পাত ওলালে যেনেকুৱা লাগে তেনেকুৱা এজোপা দেখিবলৈ। আৰু মোৰ পামবোৰ এইকাৰণে ভাল লাগে, মানে ইহঁতক একেবাৰে যত্ন ল'ব নালাগে। মানে অলপমান মাটি গোবৰ এনেকৈ মিক্স কৰি টাবটোত ৰুই দিলে বহুত দিনলৈকে সেই একেটা হেৰিতে থাকে। ৰিপৰ্ট কৰাৰ ঝামেলা নাথাকে, মাটি চেঞ্জ কৰাৰ প্ৰব্লেমো নাথাকে। অলপমান মাটিতে বহুত বছৰ ধৰি সিহঁতি একেই থাকে, বেছি সাৰ প্ৰয়োজন নাথাকে, আৰু পোক পৰুৱা এইবোৰ হোৱাৰ একো সমস্যাই নাথাকে। সেইকাৰণে ভাল ইহঁতক ৰুবলৈ। একদম কম সময় যাৰ থাকে, গাৰ্ডেনিং কৰিবলৈও মন যায়, তেওঁলোকে পাম ৰুব পাৰে ফুলনিত। আৰু এজোপা হৈছে চাইনিজ ফেন পাম। এজোপাও দেখিবলৈ বহুত ধুনীয়া, আৰু এজোপা চাপৰতে বহুতখিনি পাত ওলায়, মানে ঘন পাতবোৰ। আৰু এইজোপাৰ আকৌ তেনেকৈ আলু নাথাকে। ৰাফল ফেনজোপাৰ আলু নাথাকে, এজোপাৰ আলু নাথাকে। বাকী পামবোৰ যেনেকৈ আলু থাকে, এই দুজোপাত বাৰু আলু নাই। কিন্তু এই যিকেইজোপা মই দেখুৱাইছোঁ গোটেইকেইজোপাই ইনডোৰ ৰাখিব পাৰি। আৰু পামবোৰ সেইটোৱে, ৰ'দ কম লাগে যে, সেইকাৰণে ইনডোৰত ধুনীয়াকৈ ছাৰ্ভাইভ কৰে। খালি একেবাৰে অকণো পোহৰ নপৰা ঠাইত ৰাখিব নালাগে। যেনেকুৱাই গছ নহওক অলপতো পোহৰ লাগিবই। খিৰিকীৰ কাষত বা বাৰাণ্ডাত ৰাখিব পাৰে, কিন্তু বৰষুণ যেতিয়াই দিয়ে বৰষুণ পোৱাকৈ উলিয়াই দিব লাগে বাহিৰলৈ।
এজোপা হৈছে ফনিক্স পাম বা ডুৱাৰ্ফ ডেটছ বুলিও কয়। অৱশ্যে মোৰ নামবোৰ অলপ ভুল হ'ব পাৰে, যদি ভুল হয় জনাসকলে শুধৰাই দিব বুলি আশা কৰিলোঁ। মানে কি আমিতো পুলিটো কিনাৰ পিছততো গুগলত চাওঁ বা এনেকৈ ফটো মাৰি চাওঁ কি নামেৰে জনা যায়, সেই তেনেকৈ চাইহে আমি জনা হয়। একেবাৰেতো একদম আৰম্ভণিৰ পৰাইতো আমিও নাজানো, সেইকাৰণে নামবোৰ অলপ সাল সলনি হ'ব পাৰে, আপোনালোকে জনাই দিব বুলি আশা কৰিলোঁ। মই অকল ফনিক্স পামজোপাহে ডাঙৰ আকাৰৰ টাব এটাত ৰুই থৈছোঁ, বাকী গোটেইকেইটা সৰু সৰু টাবতে ৰুই থোৱা আছে। অকণমান গোবৰ মাটি আৰু অলপমান বালি মিক্স কৰি গোটেইখিনি পাম ৰুই থৈ দিছোঁ। ভিতৰত থোৱা হওক বাহিৰত থোৱা হওক গোটেইখিনি মই একেই ৰুই থৈছোঁ, যাতে বালিকণ দি দিছোঁ যাতে পানীখিনি জমা হৈ নাথাকে। পানী বেছি লাগে হয় পামবোৰক, কিন্তু সেইবুলি পানী জমা হৈ থকা টাবতো ৰুই দিবতো নোৱাৰি, সেইকাৰণে। এজোপা হৈছে কাপবৰ্ড পাম। এজোপাৰ পাতবোৰ বহুত ডাঠ ডাঠ হয় আৰু পাতটো বহুত দীঘলকৈ ওলাই আহে। আৰু এজোপা আকৌ দেখিবলৈ অকণমান জেট প্লেণ্টৰ নিচিনাকৈ, খালি তাতকৈ পাতবোৰ অলপ ডাঙৰ আৰু অলপ ডাঠ হয়, কিন্তু মানে আকাৰটো পটককৈ দেখিলে জেটজোপাৰ নিচিনাই লাগে। কিন্তু যেতিয়া এজোপা কিনি অনা হৈছিল, আমি অৱশ্যে এই পামজোপা তেজপুৰৰ এখন নাৰ্চাৰীৰ পৰা কিনিছিলোঁ, আৰু যেতিয়া কিনিছিলোঁ সেই পাত দুটা দেখিছে ন, সেই দুটা পাতেৰে সৈতে পুলিটো আহিছিল। চুটি চুটি আছিল, তেতিয়া ইমান গম পোৱা নাছিলোঁ যে এনেকৈ ওখ হৈ যাব বুলি পাতবোৰ। কিন্তু তাৰ পিছৰ ছিজনটোত এই দুটা পাত ওলালে, দুটা দুটাকৈ ওলাইছে প্ৰত্যেকবাৰ। সেই দুটা পাত ওলাওঁতে তেতিয়া বাকী দুটাতকৈ আকৌ অলপমান ডাঙৰ দীঘলকৈ ওলালে। তাৰপিছত পিছৰ দুটা ছিজনত আকৌ বহুত ওখ ওখকৈ ওলাইছে এয়া। কিন্তু মাটিখিনিত মই সেই একেই অকণমান গোবৰ কাঠৰ চলি অলপ ওপৰত দি দিছোঁ, যাতে কাৰণেতো মই অলপ ভিতৰত ৰাখিছিলোঁ বাৰাণ্ডাৰ ফালে, চিটিকি নপৰিবৰ কাৰণে কাঠৰ চলিখিনি দি দিছিলোঁ। কিন্তু গোবৰ মাটি আৰু বালি সেইখিনি মিক্স কৰি থৈছোঁ, বেলেগ একো সাৰ দিয়া নাই। আৰু পামত সেইটো এটা ভাল, সাৰ দি থাকিব নালাগে, একো লিকুইড সাৰো একো স্প্ৰে কৰি থাকিব নালাগে। অকণমান মাটিতে বহুত দিনলৈকে সেই ধুনীয়াকৈ থাকি যায়, বহুত বছৰ ধৰি ভালকৈ থাকি যায়। এজোপা হৈছে বেম্বো পাম। এজোপা মই বাৰাণ্ডাত ৰাখিছোঁ। এজোপাৰ দেখিবলৈ মানে বাঁহজোপাৰ নিচিনা, গা গছজোপা এজোপা বাঁহৰ নিচিনা গাঁঠি গাঁঠি থকা নিচিনাকৈ, সেইকাৰণে বেম্বো পাম বুলি কোৱা হয়। তামোলো ধৰিছে, ইমান ধুনীয়া লগা হৈছে দেখিবলৈ, আৰু দেখিবলৈ মানে একদম প্লাষ্টিকৰ যেন হয় তেনেকুৱা, ইমান মসৃণ গাটো। আৰু এই শুকাই যোৱা এইবোৰ যদি এৰুৱাই থকা হয় মাজে মাজে, যদি শুকাই যোৱা এইখিনি শুকান বাকলিবোৰ এৰুৱাই থকা হয়, তেতিয়া দেখিবলৈ আৰু ধুনীয়া লগা হয়। ৰংটো একদম পাতল সেউজীয়াকৈ ওলাই, মানে গোটেই যিটো চুকত ৰখা হয় গোটেই চুকটো ধুনীয়াকৈ ৰাখি থাকে। আৰু এজোপা এটা এটাকৈ গুৰিৰ পৰা পুলি ওলাই ওলাই টাবটো ভৰি যাবগৈ এটা সময়ত, যেতিয়া ডাঙৰ হৈ যাব আৰু ওখও হৈ থাকে সেইমতে। কিন্তু সেই কৈছোঁৱে যে পামবোৰৰ গ্ৰথটো শ্ল' হয়, সেইকাৰণে খুব লাহে লাহে বাঢ়ে আৰু বহুত দিনলৈকে একেটা ভাজতে থাকে যে। এইটো এনেকৈ গুৰিৰ পৰা ওলাই আহিছে, এইটো কাটিও এটা নতুন পুলি, নতুন এজোপা গছ পাব পৰা যাব। সেইখিনি মই পিছত কেতিয়াবা দেখুৱাম, লেডি পামজোপাৰ সেই কৰি দেখুৱাম, তেনেকৈ দেখুৱাম। ইয়াৰ পাতবোৰ পটককৈ দেখিবলৈ এৰেকা পামজোপাৰ নিচিনাই, খালি এৰেকা পামজোপাৰ অকণমান গা গছবোৰ হালধীয়া হয়, এজোপা আকৌ বেলেগ। কিন্তু পুলি যদি দি দিয়া হয় পটককৈ একেই লাগিব, কনফিউজন হৈ যায় এইখিনি। আৰু এজোপা হৈছে পাৰ্লাৰ পাম। এজোপা মই ভিতৰত টেবুলৰ ওপৰত ৰাখিছোঁ। এজোপাৰ পাতবোৰ সেই একেই অকণমান দেখিবলৈ, এৰেকা পাম, পাৰ্লাৰ পাম, তাৰপাছত এই বেম্বো পামজোপা, এইখিনি দেখিবলৈ একেই। মানে আচলতে পামবোৰ এনেকুৱা হৈছে এটা প্ৰজাতিৰে বহুত কেইবিধ থাকে, মানে এটা নামতে মানে বহুত কেইবিধ ভেৰাইটি থাকে, সেইকাৰণে চিনি পাবলৈ অকণমান অসুবিধা হয় আৰু দেখিবলৈ অলপ অলপ অমিল থাকে, কিন্তু বেছিভাগ একেই হয়। এইটোৰ আকৌ গুৰিটো অকণমান শকত হয়, মানে বাকীবোৰতকৈ। কিন্তু আৰু এজোপা পাৰ্লাৰ পাম মই দেখিছিলোঁ নাৰ্চাৰীত, তাৰ আকৌ আশে পাশে বহুতখিনি পুলি ওলাই আহিছিলে, আৰু ক্ষীণ ক্ষীণ পাতবোৰো অলপ ক্ষীণ ক্ষীণ, আৰু গা গছজোপা অলপ ক্ষীণ ক্ষীণ, মানে এই বেম্বো জোপা যে দেখালোঁ, বেম্বো পামজোপা, সেইজোপাৰ নিচিনা লাগিছিল। সেইকাৰণে গোটেইখিনি পাতবোৰ যদি একে একেই হয়, সেইকাৰণে মই নানিলোঁ আৰু, কাৰণ ইমান অমিল যেতিয়া নায়েই, সেইকাৰণে আনিনো একে একেবোৰ কি কৰিম বোলো, আৰু সেইকাৰণে বেলেগ বেলেগ দেখাবোৰেই গোটাইছোঁ। তেনেকৈ বহুত বহুত বেলেগ বেলেগ পাম পোৱা যায় নাৰ্চাৰীবোৰত আজিকালি। আৰু এজোপা দেখিছিলোঁ ফক্সটেইল পাম বুলি, সেইজোপাৰ পাতটো বহুত ধুনীয়া লাগে দেখিবলৈ, খালি গছজোপাৰ আকাৰটো ডাঙৰ হয়, পাতটো বহুত দীঘল হয়, মানে ৰাখিবলৈ হ'লে অলপমান ঠাই লাগিব। সেইকাৰণে এইখিনি
পটককৈ টাবত ৰুই থ'ব পৰাৰ কাৰণে একেইটাই গোটাই থৈছোঁ এই 10 বিধ। আৰু আপোনালোকে বাকীখিনিও ৰুব পাৰে মাটিত যদি আছে জেগা, তেতিয়াহ'লে মাটিত ওখ ওখ পামবোৰ ৰুব পাৰে। দেখিবলৈ বহুত ধুনীয়া লাগে, কাষে কাষে যে শাৰী শাৰী কৰি ৰুই দিয়া হয়। নহ'লে মই দেখুওৱাখিনিকে আপোনালোকে ইনডোৰ বা আউটডোৰ ৰুব পাৰে, বহুত ধুনীয়া হয়, যত্ন সেয়া একো নালাগে। বাকী আজিলৈ ভিডিঅ'টো ইমানেই। এই 10টা পামেই মই দেখুৱালোঁ আমাৰ ফুলনিত থকা। আপোনালোকে কেনেকুৱা পালে জনাব, ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব। আৰু মই ইয়াতে দেখুওৱা পামকেইটাৰ বাহিৰেও যদি আপোনালোকে কিবা নাম জানে তেতিয়াহ'লে কমেণ্টত জনাবচোন। ধন্যবাদ।